নমস্কাৰ। আজি ভিডিঅ'টোত মই দশম শ্ৰেণীৰ কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে লিখা ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটিত থকা প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰসমূহ লৈ আহিছোঁ। কিন্তু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটিত ১ নম্বৰ প্ৰশ্নটো আছে অতি চমুকৈ উত্তৰ দিয়া। ক অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। খ সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? উত্তৰ সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ যুগৰ ভুহুৰেৰে পোত খাই আছে বুলি কবিয়ে কৈছে। গ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? উত্তৰ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। ঘ কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? উত্তৰ কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে। তাৰপিছত ২ নম্বৰটো হ'ল এবেটোৰ সময় হবৰ জাতিৰ জাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি বেশেৰে জাতিৰ জাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে? উত্তৰ হ'ল এবেটোৰ সময় হবৰ জাতিৰ জাৰুদাৰ যে ভাই। ইয়াত কবিয়ে জাতিৰ জাৰুদাৰ হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে কাৰণ কবিৰ মতে জাতিৰ অস্তিত্বৰ সংকট হৈছে আমাৰ সাতামপুৰুষীয়া ঐতিহ্য বিনষ্ট হোৱাৰ পথত। পৰাধীনতাৰ কবলত আমি সকলো হেৰুৱালো। আনৰ গোলামী কৰোঁতে জীৱন গ'ল। নানা জনক নানা ধৰণে প্ৰজা সেৱা কৰিলোঁ। তাৰ পৰা জাতিয়ে একো নেপালে। গতিকে জাতিৰ ৰক্ষা কৰিবলৈ এতিয়া আৰু বহি থকাৰ সময় নাই। জাতিৰ দুখ ত্ৰুটি নাইকিয়া কৰি জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সময় আহি পৰিছে। গতিকে বীৰৰ বেশেৰে জাতিৰ জাৰুদাৰ হোৱাৰ সময় আহি উপস্থিত হৈছেহি বুলি কবিয়ে সকীয়াই দিছে। তাৰপিছত ৩ নম্বৰটো নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? উত্তৰ নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে আনৰ গোলামী খটা মনোভাৱ পৰিহাৰ কৰিবলৈ নিৰ্দেশ দিছে। আমাৰ মাজত থকা হিংসা বিদ্বেষ উচ্চ নীচ ভেম অহংকাৰ ভাৱ আঁতৰ কৰিব লাগিব। আমাৰ সকলো দুখ সাৰি পুচি নিকা কৰিব লাগিব। জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ বীৰৰ বেশেৰে জাতিৰ সকলো দুখ ধুই মচি নিকা কৰিব লাগিব আৰু জাতিৰ সুন্দৰ ৰূপত গঢ় দিব পাৰিব লাগিব। তেতিয়াহে বিশ্বসভাত বহাৰ ঠাই আমি উলিয়াই ল'ব পাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানতেই ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ।